সেম মহোদয় স্যার, আপনি যে কই আছে আমার বিটিসির সেকেন্ড সিটিজেন ফার্স্ট ক্লাস সিটিজেন, আপনি কি ক'ব বিচাৰিছে? আমিতো অসমত জানো আমি ট্ৰাইবেলবিলাকে সেকেন্ড সিটিজেন পৰে নে থাৰ্ড ক্লাছ সিটিজেনত পৰে। আমি সৰুৰ পৰাই চাই আহিছোঁ আমাক ইমান তাচ্ছিল্য কৰি আহিছে ট্ৰাইবেলবিলাকক। আপুনিতো বামুণ মানুহ, আপুনিতো আমাক বামুণসকলেতো আমাক সেকেন্ড ক্লাছ থাৰ্ড ক্লাছ আছে নাই নাজানো, ফ'ৰ্থ ক্লাছত থাকিব পাৰে। আপোনালোকৰ কাৰণে আমি দেখি আছোঁ আপুনি কি ভাবি পিনে এনেই সেকেন্ড ক্লাছ থাৰ্ড ক্লাছ ফাৰ্ষ্ট ক্লাছ এই কথা কৈছে, আচৰিত। আপোনাক কি ক'ম আৰু, ইমান বেয়াকৈ আপুনি কি পলিটিক্স কৰিব বিচাৰিছে আমাৰ বি টি চিত? আপুনি কমিউনেল পলিটিক্স কৰিব বিচাৰে চাগে, এনেকুৱা নকৰিব ছাৰ, এইটো বহুত ডাঙৰ ভুল হ'ব। দিলীপ শইকীয়া ছাৰ, আপুনি ইমান বেয়া কমেণ্ট কৰিব নালাগে। কাশ্মীৰত যদি মাটি পাব পাৰে, আমাৰ 6 শিডিউল বি টি চিত মাটি পাব লাগে বুলি কৈছে আপুনি। আপুনি কেনেকৈ ক'ব পাৰিলে? কি ভাবি আপুনি কৈছে? তাৰমানে আমাৰ বি টি চিত বড়ো অবড়ো ট্ৰাইবেল নন ট্ৰাইবেল আমি গণ্ডগোল হ'ব লাগে, মাৰপিট কৰিব লাগে। আপোনালোকে বিজেপিয়ে হিন্দু মুছলিম খ্ৰীষ্টান লৈ পিনি পলিটিক্স কৰি আছে, কিন্তু আমাৰ বি টি চিত এই ধৰণৰ ট্ৰাইবেল নন ট্ৰাইবেল হিন্দু মুছলিম খ্ৰীষ্টান পলিটিক্স নকৰিব। আকৌ আমি দেখি আছোঁ আমাৰ বি টি চি কাৰ্বি আংলং ধেমাজি আমাৰ কামৰূপত আপোনালোকে আদানী কোনোবা কোম্পানী চিমেণ্ট ফেক্টৰী হাজাৰ হাজাৰ বিঘা দিবৰ কাৰণে আপোনালোকে চেষ্টা কৰি আছে, আমি চাই আছোঁ। আমাৰ দীক্ষা দিছোঁ আমি অল আছাম ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়নৰ পৰা। এনেকুৱা নকৰিব। যদি এনেকুৱা যদি আপোনালোকে কৰি থাকে, আমি অনুৰোধ জনাইছোঁ আমাৰ ট্ৰাইবেল ইণ্ডিজিনাছ নন ইণ্ডিজিনাছ যিমান আমাৰ অসমত আছে, এই বিজেপি ভোট নিদিয়ে যেন অনুৰোধ জনাইছোঁ চবলৈ। গোটেই পাৰ্টিতো চব জাতি লৈ পিনেহে কৰা হৈছে, ট্ৰাইবেল নন ট্ৰাইবেল আদিবাসী ৰাজবংশী চব মিলিহে কৰিছে। তেনেহ'লে বিজেপি কোনোবা অসমীয়া পাৰ্টি নেকি? এইটো সহ্যকৰ, এনেকুৱা কমেণ্ট দিব নোৱাৰে। আৰু কি কথা আচৰিত, মানে চবেই ইয়াত মাটি কিনিব পাৰিব লাগে, মাটি পাব লাগে, এই ধৰণৰ। আমাৰ বি টি চিটো 6 শিডিউল, কেনেকৈ মাটি পাব? আমাৰ বড়ো মানুহে বাহিৰৰ পৰা আহিলে আমাৰ বি টি চিত মাটি ল'ব নোৱাৰে, চিটিজেন হ'ব নোৱাৰে। যেতিয়া আমাৰ বি টি চি এগ্ৰিমেণ্ট হৈছিল 2003, ইয়াৰ পাছত যি আহে ইয়াত আমাৰ বি টি চি চিটিজেন নহয়, আৰু মাটি লোৱা পাট্টা পোৱাটো এইটো অসম্ভৱ, এইটো হ'বই নোৱাৰে। আকৌ আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া, তেখেতেও বেয়া মন্তব্য দিছে। দিলীপ শইকীয়া মহোদয়, আপুনিতো আমাৰ বড়োৰ ভোট লৈ পিনি আমাৰ ট্ৰাইবেলৰ ভোট লৈ পিনি এম পি হ'ল। আমাৰ এফ চিয়ে বিজেপিক ভোট কোৱাৰ কাৰণেহে আমাৰ ট্ৰাইবেল বড়োবিলাকে ভোট দিছে। ভোট দিয়াৰ কাৰণে বেলেগ, আমাৰ বি টি আৰৰ যি এগ্ৰিমেণ্ট হৈছিল, দফা আছিল, তেখেতক মানে বাস্তৱত আনিবৰ কাৰণেহে আমাৰ এফ চিয়ে ভোট দিব কৈছিলে। আমাৰ বি টি আৰ যি এগ্ৰিমেণ্ট দফা আছে তেখেতে ৰূপায়ণ কৰিবৰ কাৰণে। এতিয়া চাওক, 5 বছৰ হৈ গ'ল আমাৰ ৰূপায়ণ হোৱা নাই বি টি আৰৰ, এটাও দফা ৰূপায়ণ হোৱা নাই। এইটো আচৰিত। বিজেপিয়ে আমাৰ বি টি চি বাসীক ঠগিলে, বড়ো বাসীক ঠগিলে, ট্ৰাইবেলবিলাকক ঠগিলে, আচৰিত কাণ্ড। আৰু দেখিছোঁ আমি ইয়াৰ আগতে আমাৰ ধেমাজি লখিমপুৰতো ট্ৰাইবেল বেলবিলাক ভাঙিলেই আমি দেখিছোঁ। আৰু আমি দেখিছোঁ আমাৰ বি টি চি বাহিৰৰ পৰা বহুত ইভিকশ্যন কৰা দেখিছোঁ, কিন্তু আমাৰ বি টি চি ভিতৰত ইভিকশ্যন হোৱা নাই কিয়? হাইকোৰ্ট পৰা অৰ্ডাৰ পোৱাৰ পাছতো কৰা নাই কিয়? আচৰিত। চি এম মহোদয়েতো বি টি চি বাহিৰত বহুত